হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো আটাৰ পেকেট আৰু ৰিফাইন তেলৰ পৰা আৰম্ভ কৰিছোঁ। দেখিছে নহয়, আটা পৰা বাকী আছে, এইটো ছাইডৰ ৰিফাইন তেল থৈছে। আজি আকৌ স্কুলত এটা সৰু সুৰা আমি খানা তৈয়াৰ কৰিছোঁ। খাই আকৌ হেনো মটৰ ঘুগুনি আৰু ৰুটি। কথামতে কাম সকলোৱে 20 টকাকৈ তুলি এতিয়া অনাই হ'ল নহয় ঘুগুনি আৰু সেয়া মটৰ। তাৰপিছত এতিয়া কাৰেণ্টৰ ইয়াত তুলি দিছোঁ, পূৰা প্ৰেছাৰ কুকাৰ নাই ডাবতে তুলি দিছোঁ, মুঠতে খাব লাগে আৰু। তাৰপিছত এইফালে বহি আছে পূৰা, মই বোলো ভিডিঅ'কণ কৰি থৈ দিওঁ বহি আছে বুলি। তাৰপিছত এয়া আমি পিঁয়াজ চিয়াজ কাটি কৰি হৈ গ'ল, মই এতিয়া কাটি আছোঁ সৰুকৈ। এয়া আটা কি বুলি কয় মঠিবলৈ লৈছে আৰু সকলোৱে ভাগে ভাগে পূৰা কাম কৰি আছে। এয়া সহায় কৰিছে, দেখিছে নাই একদম। এইফালে আটা মুঠি আছে, এইফালে সহায় কৰি আছে। এয়া চাওক পৰিৱেশটো চাওক, আমাৰ স্কুলৰ পাছফালে ইমান ধুনীয়া, কিমান ভাল হৈছে। এয়া এতিয়া বহি গ'লোঁ ৰুটি বেলিবলৈ, বেঞ্চতে বেলি দিছোঁ বাপেকে বাঁহৰ চুঙা কাটি লৈ। একদম পাৰিছোঁ নাই বেলিব ক'ব দেই, ৰুটিখন গোল হৈছেনে নাই হোৱা। মই আগতে এনেকুৱা এডালে বেলি পোৱাই নাই, ঘৰত নবেলোৱে। এয়া চাওক, এয়া ৰুটি বেলিবলৈ লৈছোঁ আৰু ৰুটি বেলি আছোঁ। এইফালে সকলোৱে বেলি আছে ভাগে ভাগে, জুই ধৰিছে, কেৰাহী পেলাই কেৰাহী পাতিছে, আমি ৰুটি বেলাই ৰুটি বেলি আছোঁ। এয়া মই দেখুৱাই আছোঁ ৰুটিটো বোলো গোল হৈছে না হোৱা মোৰ ভাগৰ পূৰা। এয়া চাওক দেখুৱাই আছোঁ, মোৰ বোলো পাৰিছেনে নাই পৰা ক'ব দেই, বোলো ৰুটিটো গোল হৈছে নাই। এতিয়া চবেই ভাগে ভাগে পূৰা কাম কৰি আছে। তেওঁলোকে বেকগ্ৰাউণ্ডৰ পৰা অহা চাউণ্ডটো ইগন'ৰ কৰিব দেই, গোটেই কুকুৰে কাজিয়া লাগি আছে। মই তেনেকৈ ভইচ অভাৰ দি দিলোঁ, গোটেই কুকুৰে কাজিয়া লাগি আছে, বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ইগন'ৰ কৰিব। এতিয়া আমাৰ মেইন ৰান্ধনীগৰাকীয়ে এতিয়া সেৱা ল'বলৈ যাব দেই। এতিয়া মই আশীৰ্বাদ দিব লাগিব, ইয়াত দিছোঁ আৰু লাহেকৈ আশীৰ্বাদ। অ' হৰি অ' ৰাম বোলো, গোল ৰুটি বেকা হওক, বেকা ৰুটি গোল হওক বোলো, সেয়াই বুলি আশীৰ্বাদটো দিছোঁ আৰু। মোৰ পিছত মাধৱী আমাৰ নুহুদালেই ৰক্ষা ৰান্ধনী পূৰা এয়া বহি আছে, দেখিছেনে ৰান্ধনীয়ে পূৰা একদম আশীৰ্বাদ লৈ আছে। এতিয়া আশীৰ্বাদ লৈ হোৱাৰ পিছত আৰু লাহেকৈ আৰু যোগাৰ ধৰিছে। আমাৰ ৰুটি চুটি বেলি হৈ গৈছে, এতিয়া লাহেকৈ পূৰাই পুৰিছে। এজনী ৰান্ধনী আমনি লাগিলে আকৌ এজনীয়ে পুৰিছে, মানে ৰান্ধনী সলনা সলনি কৰি লৈছে, দুজনীয়ে লৈছে দায়িত্ব। আমি লৈছোঁ ৰুটি বনোৱা দায়িত্ব, ভাগে ভাগে কাম কৰি আছোঁ আৰু। এয়া পূৰা ৰুটি পুৰি আছে। তাৰপিছত এতিয়া ৰুটি চুটি পুৰি আৰু হোৱাৰ পিছত এতিয়া কি হ'ল আৰু, এতিয়া লগালগ খোৱা কথা আৰু, ৰখি থকা কি হয় আৰু, লগালগ খাব লাগে। এয়া ভাগে ভাগে বিলাই গৈছে আৰু, এতিয়া বহাহে কথা আৰু। পূৰা ইয়াত ৰেডি হৈ গ'ল, আচাৰ আছে, ৰুটি আছে, ঘুগুনি আছে, পূৰা খাবলৈ লৈছে। সেয়া ৰান্ধনী মেইন একদম ওচৰত বহি আছে, কেনেকুৱা হৈছে সুধিছোঁ খাবলৈ। মই বোলো আপুনি নিজে বনাইছে নহয়, আশীৰ্বাদ চাশীৰ্বাদ লৈ কেনেকুৱা হৈছে খাই পেলানি কওক বোলো। এতিয়া কৈছে নহয় মজা হৈছে বুলি কৈছে, কেনেকুৱা হৈছে। এতিয়া আৰু আমি সকলোৱে খাই বৈ আৰু ভাগে ভাগে খাই আছে আৰু।